এক্সকিউজ মি তোমালোকে ঐ কি খবৰ আৰু ইফালে তোমাৰ ফ্ৰেণ্ড নেকি সিহঁতে সিহঁতৰ ফ্ৰেণ্ডবিলাকে বিৰাট লাজ কৰি আছে চাৰিওফালে গৈ আছে চেপাৰেট হৈ পেলাই এটা ইফালে গুচি গ'ল আজিৰ ভিডিঅ' টপিকটো জানিবৰ কাৰণে ৫,০০০ বছৰ আগত যাব লাগিব সৰি অলপ বেছি আগত গুচি গ'লোঁ আজিৰ ভিডিঅ' টপিকটো জানিবৰ কাৰণে আমি যাব লাগিব ৫ বছৰ আগত হেল্ল' জান নাই তোমাৰ কুলিৰ দৰে মাতটো মিছ কৰি আছিলোঁ সেইকাৰণে মোবাইলৰ ৰিংটনে শুনি আছিলোঁ হা মেছেজ পেক ভৰাই দিব লাগে আচ্ছা ঠিক আছে মায়ে মাতি আছে আচ্ছা যাবা ইমান পালে দিয়া ঠিক আছে দিয়া যাবা দিয়া মেছেজ পেক ভৰাই দিব লাগে মৰাণ নাহা আপি শুনক মই মুকেশ আম্বানী টিভিৰ পৰা কৈ আছোঁ কালিৰ পৰা মেছেজ ফ্ৰী ফোনো দিলোঁ যা ফ্ৰী কেতিয়াও ফোন কৰা কৰে আৰু এটা কাম কৰ নেতাও দিলোঁ যা ফ্ৰী যা লেংটা কৰি দে মোক লেংটা ये स्विमिंग पूल में आया हूँ नो क्योंकि स्विमिंग पूल का ये ठंडा पानी जो है वो मेरे तन बदन के तपीश को मिटाता है किसको मिटाता है? तपीश को मिटाता है তো এনেকৈ আহিল ফ্ৰী ইণ্টাৰনেট মানে জিঅ' আগতে এটা গান শুনিবৰ কাৰণে কেছেট CD এইবোৰ কিনিব লাগিছিল কিন্তু আজিকালি মিউজিক বা ভিডিঅ' বা যিকোনো মুভিও কেতিয়াবা পাই যায় ইউটিউব আৰু ফেচবুকতে চবৰে ঘৰে ঘৰে ফেচবুক একাউণ্ট মা খুৰী ককা আইতা নাতি নাতিনী চবৰে ইউটিউব একাউণ্ট এতিয়া চবৰে ঘৰে ঘৰে ইউটিউবাৰ ঘৰে ঘৰে ব্লগাৰ হেল্ল' গাইজ ৱেলকাম টু মাই ব্লগ আজি আমি পাকঘৰত যাম আৰু এই কটিফাটা গৰমত মাক সুধিম ঘামি ঘামি ভাত বনাই কেনেকা লাগে অ' মা এই বৈদ্য ঘামি আছা দেখোনে আজি কি বনাইছা মই কিন্তু ব্লগ বনাই আছোঁ হা আজি ভাল খানা বনাব লাগিব গোটেই পৃথিৱীৰ মানুহগিলা চাব পৃথিৱীৰ অ' মা চব্জিহে কাটি আছা হাতাডাল কিয় লৈ আছা হেল্ল' গাইজ মোৰ ব্লগটো চোৱাৰ কাৰণে থেংক ইউ আজি মই ভাবছোঁ ঘৰৰ বাহিৰতে থাকিম বুলি আজি ঘৰৰ ভিতৰত ইমান কণ্ডিশ্যন ভাল নহয় থেংক ইউ গাইজ মোৰ চেনেলটো ভাল পালে ছাবস্ক্ৰাইব কৰি দিব আজিকালি চবেই ইউটিউবাৰ ময়ো ইউটিউবাৰে হয় ভাল পালে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব বহুত কষ্ট হয় ভিডিঅ' বনাওঁতে অ'কে তো পইণ্টত আহোঁ এতিয়া মই এইকেইদিন দেখি আছোঁ ইউটিউবত আমাৰ অসমীয়া ইউটিউব চেনেল বহুত আহিছে যিকোনো এটা জনৰা বা কেটেগৰী চাওঁ চব কেটেগৰীতে এটা নাইবা দুটা ইউটিউবাৰ থাকিব উইথ মানে বহুত ছাবস্ক্ৰাইবাৰ্ছ আৰু যেনেকুৱা এণ্টাৰটেইনমেণ্টত হেভি বাজেট 10 এনে অলপ G3 আৰু তাৰপিছত কুকিং চেনেলেতো তেনেকুৱা বহুতকেইটা চেনেল আছে অসমীয়া যাৰ ভাল ভাল ছাবস্ক্ৰাইবাৰ্ছ আছে আৰু ভ্লগিংটো ক'বই নালাগে ঘৰৰ পৰা ওলাই দুখোজ দিলেই ব্লগাৰৰ গন্ধ পাব উৰ্ফ ঘৰ से निकलते ही कुछ दूर चलते ही ৰাস্তে মে মিলেগা आपको ব্লগাৰ অনলাইনত ইমান যে ইউটিউব কৰা পপুলেশ্যন বাঢ়ি আছে কিন্তু লগতে ইউটিউব চোৱা পপুলেশ্যনো বাঢ়ি আছে কিন্তু ইউটিউব চোৱা যদি ইমান মানুহ আছে তেতিয়াহ'লে ৰাইজৰ মাজত ইউটিউবৰ নলেজ কিমান আছে সেয়া জানিবৰ কাৰণে বলক আজি ফিল্ডত যাওঁ আৰু মানুহক সোধো ইউটিউবৰ বিষয়ে আৰু ইউটিউবাৰৰ বিষয়ে কিমাননো নলেজ আছে সিহঁতৰ তেনেকেই গম পাম চ' লেটছ গ'
এতিয়া আমি আহিছোঁ ফিল্ডত এণ্ড মই গোৱালপাৰাতে থাকোঁ গোৱালপাৰা মোৰ হোম টাউন হয় আমি ইয়াতে কিছুমান কুৱেশ্যনছ সুধি পেলাই আইডিয়া কৰিম যে ইউটিউবৰ নলেজ মানুহৰ কিমান আছে সেই হিচাপত মই কুৱেশ্যনছ কিছুমান বনাই লৈছোঁ চ' মোৰ কুৱেশ্যনছ কেইটা হ'ব ফাৰ্ষ্ট নাম্বাৰ 1 ইউটিউব কি আছিল মোৰ কুৱেশ্যনটো ফাৰ্ষ্টটো তো মোৰ কুৱেশ্যনছ কেইটা আছিলে যে আপুনি ইউটিউব চায়নে হয় চাওঁ চাওঁ নাচাওঁ বেছি এনেই চাওঁ মাজে মাজে কিয় চাওঁ অকণমান কিন্তু এতিয়া কম চাওঁ বহুত কম চাওঁ ইউটিউব চায়নে দাদা यूट्यूब तो चाওঁ ইউটিউব চাওঁ চাওঁ बहुत ज़्यादा टाइम नहीं देते हैं थोड़ा बहुत गाना वगैरह सुनते हैं यूट्यूब में बस वही ইউটিউব চেনেল কেইটামানৰ নাম কওকচোন ইউটিউব চেনেল আমাৰ লগৰ কেইজনমান ভলীবল খেলে সিহঁতৰ আছে একশ্যন ষ্ট'ৰ যদি ইউটিউব চায় তেতিয়াহ'লে কেইটা চেনেল চায় বা কি চেনেলছ চায় মই জেনেৰেলি এডুকেশ্যন ৰিলেটেড বস্তুবিলাকে চাওঁ মানে কিহৰ চেনেল আই লাভ ট্ৰেভেল এণ্ড ফুড বিকাশ এডিশ্যন সেইটো চাওঁ অলপ আৰু ডিম্পু দাৰ চেনেলটো চাওঁ অলপ বেছিকৈ গান শুনো মই মানে গানৰ প্ৰতি ইণ্টাৰেষ্ট বেছি আৰু ডিম্পু বৰুৱা তাৰপিছত আই লাভ ফুড এণ্ড ট্ৰেভেল আফ্ৰিকান ফালু আল্টিমেট কোম্পানী বেছিকৈ মই গেমিঙেই চাওঁ কেতিয়াবা কমেডি চাওঁ গান চান চাওঁ YRF বা আপোনাৰ মিউজিক চেনেলছ এইবিলাক পেন মিউজিক নহয় এনে ডিম্পু বৰুৱাটো আছে তাৰপিছত বিকাশ চেত্ৰীৰ সেইটো আছে মানে মইতো হিন্দী চঙে চাওঁ বেছি আইডিয়া নাই মোৰ এনেতো এনেকা নামটো মনত নাই ইউটিউবত চাৰ্চ কৰিলে আহি যায় সেই চেনেলছকেইটাৰ ভিতৰত আপোনাৰ ফেভৰেট চেনেলছ কি হ'ব ফেভৰেট ইউটিউবাৰ বুলি ক'লে ডিম্পু দাই আৰু বেলেগ নাই তেনেকুৱা ফেভৰেট ইউটিউব বুলি তেনেকুৱা নাই মানে লাইক সেইটো ডিপেণ্ড কৰে মুডৰ ওপৰত টোটেল গেমিং আফ্ৰিকান ভালু ইউটিউবৰ পৰা পইচা কমোৱা যায়নে ভিউজ আৰু ছাবস্ক্ৰাইবাৰ লৈহে কথা হ'ব সেইটো শুনিছোঁ বাট ইমানখিনি ডিটেইলছ কেতিয়াও কাৰোৰ পৰা জনা নাই দেই এমাউণ্টটো গম নাপাব যে মাহত কিমান বা নাই নাজানো মই যিমান শুনিছোঁ মেক্সিমাম 50 লাখ এইটো ডিপেণ্ড কৰিব কিমান ভিউৱাৰ্ছ হয় কিমান ছাবস্ক্ৰাইবাৰ হয় কিমান ৰিচ আছে চেনেলটোৰ ডিপেণ্ড কৰে 5,000 10,000ৰ পৰা লাখ কৰৰলৈকেও যাব পাৰে মোৰ লগৰবোৰে কামাই আছে মই সেইকাৰণে ক'লোঁ এই একশ্যন ষ্ট'ৰ पता है लेकिन वो सब चीज़ में फंसना नहीं चाहते एक्चुअली हम लोग बिजी पर्सन है वी आर हैविंग जॉब পইচা আই হেভ ন' আইডিয়া সেইটো ভিউৱাৰ্ছৰ লগত কথা মই ইমান নাজানো মানে গম নাপাওঁ ভিউৱাৰ্ছ ছাবস্ক্ৰাইবটো ইমান নহয় চাগে ভিউৱাৰ্ছ ছাবস্ক্ৰাইবটো এবছৰত 2000 নেকি হ'ব লাগে নেকি মই এইটো নাজানো এইবিলাকত মাথা নামাৰো আপোনাৰ ইউটিউব কৰিব মন যায়নে নাই নাযায় মন যায় কিন্তু টাইম নহয় টাইমত নহয় মন আছে যায় ইউটিউব চেনেল আছে নেকি ইউটিউব চেনেল বৰ্তমান নাই বাট কিয় কৰা নাথাকে কৰিব লাগিব এডিটিং কৰাটোৱে টান লাগে ভাবোঁ আৰু মানে ভাবোঁ কি কৰোঁ নকৰোঁ মানে ভুল লাগি যায় নাই নাই ইউটিউব কৰিব ভবা নাই চ' সেইটো ফালে ভবা নাই কেতিয়াও ইচ্ছা যায় বাট কিছুমান কামৰ বাবে সময়টো সেনেকৈ মিলাব নোৱাৰোঁ ইউটিউব কৰিলে তোমাৰ ইউটিউবৰ ওপৰত সময় দি থাকিব লাগিব বেলেগ বস্তু মানে অকণমান পাহৰি যাব লাগিব সেইটোৰ কাৰণে মন আছে কিন্তু এতিয়া মই মানে সেইটো কৰিব বিচৰা নাই কৰিম কেইদিনমান পিছত যায় মাজে মাজে যায় কিন্তু মানে প্ৰব্লেমটো কিয় আহি যায় প্ৰব্লেমটো সেই কণ্টেণ্ট এনে একাউণ্ট খুলি থৈ দিছোঁ ইউটিউব একাউণ্ট খুলি থৈ দিছোঁ এনে গান চান চাওঁ এইখিনিয়ে তাৰ বাহিৰে আৰু চেষ্টা নকৰোঁ কাৰণ অলপ কমে জানো না বিষয় সেইকাৰণে আৰু চ' আপোনালোকে এই ভিডিঅ'টোৰ পৰা এটা ৰাফ আইডিয়া পাব পাৰে যে ওচৰত মানুহবিলাকৰ ইউটিউবৰ নলেজ কিমান আছে যদি ফেভৰেট ইউটিউবাৰ আছে তেনেকুৱা কমেণ্ট কৰিব তলত ফিউচাৰত কি ভিডিঅ' বনোৱা যায় যদি কিবা আইডিয়া আছে তেনেকুৱা তেনেহ'লে ছাজেশ্যনছ দিব কমেণ্ট বক্সত যদি মোৰ আইডিয়াটো ভাল লাগে তেতিয়াহ'লে আপুনি মোৰ নেক্সট ভিডিঅ' বনোৱা কাৰণটো বা ৰিজনটো হ'ব পাৰিব বাকীখিনিতো জানেই ভিডিঅ'টো ভাল পালে লাইক কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰিব যাতে এনেকুৱা ভিডিঅ'ছ বনাবৰ কাৰণে ময়ো উৎসাহ পাওঁ এণ্ড মই এইটো বস্তু আজিয়ে ক্লিয়াৰ কৰি থ'ব বিচাৰিছোঁ মই এটা টাইপৰ ভিডিঅ'ছ নবনাবও পাৰোঁ বেলেগ টাইপৰ ফ্লেভাৰ্ছ ঢালি পেলাই অলপ বেলেগ টাইপৰ ভিডিঅ'ছো ট্ৰাই কৰিব পাৰোঁ চ' চাই থাকিব তেতিয়াহ'লে এই ইউটিউব চেনেলটো আৰু মিউকি হিয়াৰ চাইনিং অফ